তই দিয়া নাঙলখনেৰে মাটি চহাই চহাই মই কাঙাল হৈ গ'ল। প্ৰথম বানতেই দেখোন শেষ হ'ল। শৈশৱ বানপানীৰ সৈতে দলনি পথাৰখনত বছৰে বছৰে কিমান খেলিম পানীৰ খেল। আহাৰ শাওনত এতিয়া পানীৰ তাণ্ডৱ লীলা। হালৰ হালোৱা মৰি গাইডাঙৰি হালো বেমাৰত পৰিল। কি লৈ বাৰু জীয়াই থাক। আজি অত বছৰে কাঁচিখনত মামৰে ধৰিলে, নাঙলখনো লুটি হ'ল। ভাবিছিলোঁ মনৰ অভিলাষ পূৰণ কৰিম, কিন্তু নিদিলি। তই ঘৰৰ ডাঙৰ ল'ৰা, মাটি আছে, ঘৰ চলা, খেতি কৰ, ভায়েৰা ভনীয়েৰাহঁতক মানুহ কৰ। উপায়ন্তৰ হ'ল। 1985 চনত 52 বছৰ বয়সতেই তই আমাক উঠৰুৱা কৰি গুচি গলি দায়িত্ব মূৰ জাপি দি। কেনি যাওঁ কৃপাল, কি কৰোঁ দয়া। চকুৰে দেখোঁ এন্ধাৰ, ক'ত পাম পথৰ সন্ধান। আন্ধাৰ বাটত পোহৰ এধানি নাই, খেপিয়াই খেপিয়াই মই যাওঁ আগুৱাই। হুমুনিয়া আৰু হতাশাই মন মগজু ধৰে চানি, তথাপি যাওঁ আগবাঢ়ি, কিজানি বা পাওঁ পোহৰ এধানি। কৰ্মসংস্থান বিচাৰি বিচাৰি হতাশ হয়। পাৰিমনে মই বাৰু দায়িত্ব পালন কৰিবলৈ। এফালে অন্ন বস্ত্ৰৰ চিন্তা, খুৰাৰো স্কুলখন নহ'ল চৰকাৰী, মাজে সময়ে পেট থাকে খালী হৈ। আশা আছিল অভিনেতা হ'ম, আশা আছিল সত্য সুন্দৰৰ সাধনা কৰা। নাই, নহ'ল। নিৰাশাই আনিলে হতাশ। জন্মৰ পৰাই পোৱা অভাৱ অনাটনৰ বেদনাই নিদিলে শিক্ষাৰ পোহৰ। প্ৰাথমিকতেই শেষ হ'ল সকলো বাসনা। আশা আছিল এজন লিখক হোৱাৰ, আশা আছিল জ্ঞানী হোৱাৰ, কিন্তু ভাগ্যই কৰিলে পৰিহাস। সকলোতে হ'লো হতাশ। অৰ্থাৎ পানীত পকপকাই খেৰকুটা বিচাৰি থাকোঁতেই ভগৱানে দিলে এটি উপায়, হ'ল কৰ্মসংস্থাপন। 4ৰ্থ শ্ৰেণীৰ শ্ৰমিকৰ জীৱন। ৰক্ষা বিষয়াই ক'লে মোক, কৰা কেৰাণী, ভালদৰে কৰিবা কাম সুধি বুজি। পিছে পিতাই তই দিয়া দায়িত্বৰ কথা ভাবি দিনে নিশাই গলো ভাগৰি। নাই, মানুহ মই হ'বই লাগিব, আজ্ঞাতৰ পালন কৰি। কৰ্মই ধৰ্ম গীতাৰ বাণী। আশাৰে আগুৱালো জীৱনৰ বাটত, ঘাট প্ৰতিঘাত থৈ কাটি কৰি। পাৰোঁ মানে আগুৱালো গীতাৰ বাণীক সাৰথি কৰি। কিন্তু হাই বিপৰ্যয় হ'ল সাৰথি চাপৰ দৰে লগ লাগি। 1980 চনত হ'ল যুগ্ম জীৱন, 1990 চনত মোক দিলে বিসৰ্জন। কি যে বিধিৰ বিধান, জীৱন সংগিনীয়ে এৰি থৈ গ'ল গুচি, এই কুটিল ধৰাধাম এৰি। থৈ গ'ল দুটি খোজ মৰুৰ বুকুত, ভগা ভগা মাতেৰে মোৰ গৈ। এই স্মৃতি চিহ্ন থৈ গ'লো আপোনালৈ। ৰাখিবা সযতনে, কৰিবা মানুহ, পুলি পোখা ভৱিষ্যতলৈ। এইটোৰ জীৱন, মানৱ জীৱন, আছে য'ত সুখ দুখ, হাঁহি অশ্ৰু আৰু বিৰহ মিলন। জন্মিলেই আছে মৃত্যু, ই চিৰন্তন সত্য সনাতন। পূৰ্বতেই আছে বিধাতাৰ লিখন। ভাই ভনীৰ লগতে আৰু দুটি যোগ হ'ল, মনত সাহসেৰে মই বান্ধিলোঁ বল। শত বাধা নেওচি কৰ্তব্য পথত হ'লো আগুৱান। সমস্যা আৰু সমস্যাই গাৰচাৰ দৰে ফুৰে পিছে পিছে। বটবৃক্ষ সদৃশ খুৰাৰ অফুৰন্ত মৰমে, খুৰীৰ সান্নিধ্যত আৰু গভীৰ স্নেহে পুনৰ বাঢ়িলোঁ আগ। দ্বিতীয়বাৰ হ'লো ব্ৰতী। সংসাৰ ধৰ্ম সহধৰ্মিনীৰ প্ৰেৰণা আৰু সাহসৰ বাণীৰে হ'লো আগুৱান। দৃঢ়তাৰে হ'লো বলৱান। জীৱন সংগিনীৰ পালোঁ আৰু এটি উপহাৰ। 2 1 3 হ'ল ভৱিষ্যত গজালিৰ আশা। সকলোৰে সহায় সহানুভূতিত ভনীহঁতক দিলোঁ নিৰাপদ আশ্ৰয়। সামৰিলোঁ ভনী দান পৰ্ব, মনৰ গুচিল ডাঙৰ সংশয়। জীৱন সংগ্ৰাম চলি থাকিল অবিৰত অবিশ্ৰান্ত অহৰহ। ভাইহঁতক কৰিলোঁ উপযুক্ত, হ'ল সকলো সংসাৰী আৰু হ'ল সংস্থাপিত। মোৰ কিন্তু দুখ নধৰা হ'ল কুলাই বাচিয়ে এই পৰ্যন্ত। পিতাইও তই শুনি সুখ পাবি, ময়ো গৈ আছোঁ সোনকালে তোৰ ওচৰলৈ। চুলিত ধৰি টানিছে জনে মোক নিবলৈ, কিন্তু পিতাই
এটাই সুখ আৰু শান্তি। যাবলৈ ওলাইছোঁ মই তোৰ কথা ৰাখি, তই দিয়া কান্ধৰ নাঙলখন এৰি। বুজিছ পিতাই, আজি মোৰ বাৰে বাৰে পৰিছে মনত, তই যে গাইছিলি কীৰ্তনৰ সুৰত, অথিৰ ধন জন, অথিৰ জীৱন, অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ হব অসাৰ, কৰ বোকা হেৰি সাৰ। এই বৰগীতটি পিতাই এতিয়া শেষ হ'লনে? তই জাপি দিয়া মোৰ চহা জীৱনটি।